2,84,000 গছ পুলি ৰুই পেলাই আমি ৱৰ্ল্ড ৰেকৰ্ড আমি কৰিছিলোঁ। বিশেষকৈ মানে এনেকুৱা ফেষ্টিভেলত বহুতে সেই টেণ্ট লগাই থাকে। কেম্পিং সাইট আছে, কেম্প সাইট থাকিব, কেম্পিং সাইট থাকিব, বিভিন্ন এক্টিভিটিজ থাকিব। চামলদা আছে আৰু চামলদা আপোনাৰ এই ফেষ্টিভেলখন আপুনি প্ৰেচিডেণ্ট হয় আৰু দাদা ফেষ্টিভেলখন মানে কেনেকুৱা ধৰণে কি হ'ব অলপমান ফেষ্টিভেলখন ব্যক্তিগতভাৱে ফোন কৰি ক'লে যে আমি এনেকুৱা এটা কাৰ্যসূচী লোৱাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ কোন থাকিব? আমাৰ মুম্বাই আপোনাৰতো আহি আছে, ঠিক আছে, এইটো ৰেকৰ্ড হৈ থাকে। খেৰ খাই থাকিব সেইটো বনাই আছে। আচ্ছা হেই গাইজ, কি খবৰ সকলোৰে? আৰু মই এটা সৰু শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ গল্ডেন লেংগুৰ ফেষ্টিভেল হ'বলৈ গৈছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত, আৰু মই সেই ঠাইটোতে আছোঁ। আৰু প্ৰথমতে কওঁ আপোনালোকক লোকেশ্যনটো দেখুৱাওঁ, লোকেশ্যনটো কেনেকুৱা চাওক না, মোৰ পিছপিনে কেনেকুৱা লাগিছে ভিউটো, আৰু মোৰ যোনটো আগৰ পিনে চাওঁ আৰু মজা ভিউ, মই আগলৈকে গ'লে আৰু মজা লাগিব। আৰু সেইখন দেখিছে দূৰৰ পাহাৰ, সেইখন হৈছে মহাদেৱ পাহাৰ, তাত মহাদেৱ পূজা মন্দিৰো এটা আছে, বহুত পুৰণা মন্দিৰ আছে, কেতিয়াবা নিশ্চয় ভিডিঅ'ত নিশ্চয় দেখুৱাম। আৰু এতিয়া মই আহিছোঁ মানে গল্ডেন লেংগুৰ ফেষ্টিভেল, কাৰণ আহি আছে জানুৱাৰী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে, আৰু এই 5 দিনৰ প্ৰগ্ৰাম হ'ব, আৰু তাৰ কাৰণে কাম ষ্টাৰ্ট হৈ গৈছে মানে অলৰেডি কাম ষ্টাৰ্ট হৈ গৈছে। ভাবিলোঁ আপোনালোকক ইপিনে আহিছিলোঁ যেতিয়া আপোনালোকক এবাৰ দেখুৱাই লৈ যাওঁ বস্তুটো কেনেকুৱা, কিমান কাম ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লোকেশ্যনটো চাব না কেনেকুৱা মজা, তো আপোনালোকে আহিব নাপাহৰিব। তো বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু প্ৰথমতে আপোনালোকক ভালদৰে মই ঠাইটো পৰিচয় কৰাই দিলোঁ, আৰু এয়া আপোনালোকে দেখিছে গল্ডেন লেংগুৰ ফেষ্টিভেল 3 to 7 জানুৱাৰী 2024, আৰু আপোনালোকে আহিব লাগিব। আৰু তাৰ কাৰণে ঠাইটো ভালদৰে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইটো হৈছে নেশ্যনেল হাইৱে 37, আৰু এই ঠাইখিনি হৈছে চৌটাকি, আৰু ইয়াতে দেখিছে ফিল্ডখন, এই ফিল্ডখন অলৰেডি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে, গছ পুলি ৰুই বিশ্ব ৰেকৰ্ড কৰিছিলে এই ফিল্ডখনতে। আৰু এইবাৰ হ'বলৈ গৈছে গল্ডেন লেংগুৰ ফেষ্টিভেল, আৰু আপোনালোকক ভালদৰে ৰাস্তাটো দেখুৱাই দিছোঁ। এইটো হৈছে নেশ্যনেল হাইৱে 37, আৰু ইপিনৰ পৰা গুৱাহাটী বা গোৱালপাৰাৰ পৰা আহিলে, আৰু ইপিনে আপুনি বৰপেটা, ধুবুৰী, বঙাইগাঁও। আৰু এয়া ফিল্ডত দেখিছে কাম ষ্টাৰ্ট হৈ গৈছে অলৰেডি। এইখন এখন গাঁও হ'বলৈ গৈছে, বহুতকেইটা মানে জনগোষ্ঠীৰ ইয়াতে মানে কেনেকৈ থাকিব সেইবোৰ বনাই আছে, তো কাম অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকক সকলোখিনি কথা ডিটেইলছ জনাইছোঁ ভিডিঅ'টো লগত। চামলদা আছে, আৰু চামলদা আপোনাৰ এই ফেষ্টিভেলখনৰ আপুনি প্ৰেচিডেণ্ট হয়, আৰু দাদা ফেষ্টিভেলখন মানে কেনেকুৱা ধৰণে কি হ'ব অলপমান? ফেষ্টিভেলখন আপোনালোকে জানে যে বঙাইগাঁও জিলাৰ আমাৰ অন্যতম যি কাকৈজানা, তাত যি আমাৰ বিৰল প্ৰজাতি সোণালী বান্দৰ ইয়াত পায়, এই সোণালী বান্দৰ ইয়াত যে পায়, আমি গোটেই পশ্চিম অসমত চক্ৰশিলা, ৰায়মনা এইবোৰ সকলোতে পায়। এই বস্তুটো আমি প্ৰমোশ্যন কৰাৰ কাৰণে এই ফেষ্টিভেলটো আয়োজন কৰিছোঁ। কেই তাৰিখৰ পৰা? 3 পৰা 7 জানুৱাৰীলৈ হ'ব, 5 দিনীয়া প্ৰগ্ৰাম হ'ব। বহুত কিবা কিবি হ'ব ন প্ৰগ্ৰাম? কিডছৰ কাৰণে কিডছৰ মেলা হ'ব, তাৰপিছত আমাৰ বিভিন্ন আৰ্ট কম্পিটিশ্যন হ'ব, কনজাৰ্ভেশ্যন আৰু ইকো টুৰিজিমৰ কাৰণে ছেশ্যন হ'ব, প্লাছ বিভিন্ন আমাৰ জনগোষ্ঠীৰ যিবিলাক আমাৰ বড়ো, ৰাভা, কোচ ৰাজবংশী, গাৰো, সকলোৰে জনগোষ্ঠীটো কেনেকৈ থাকে সেইবিলাকো আমি এটা শ্ব'কেছ কৰাৰ কাৰণে এইটো প্ৰগ্ৰাম আয়োজন কৰিছোঁ। আৰু ইয়াতে মানে সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰাম কিছুমান আয়োজন কৰা হৈছে। হয়, গল্ডেন ফেষ্টিভেল প্ৰগ্ৰামটোৰ মই ৱৰ্কিং প্ৰেচিডেণ্ট হয়, মোৰ ইয়াতে চৌটাকিৰে ঘৰ মোৰ। দাদা আপোনাৰ এক্সাইটমেণ্টটো কেনেকুৱা যোনটো প্ৰগ্ৰামটো হ'বলৈ গৈ আছে? কাৰণ ৰাইজক আমি জনাবলৈ পাই খুব সুখী হৈছোঁ, খুব আনন্দ লাগিছে। আমি আজি ধৰক আমাৰ যিটো গল্ডেন লেংগুৰ আমাৰ পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত পৰাই আমাৰ প্ৰাণীটো খুব হেৰি হৈছোঁ। আমি খুব মানে ৰোমান্টিক কথা আৰু এইটো যে আমি যাতে এই হেৰিটো প্ৰজাতিটোক আমি যাতে সংৰক্ষণ দিব পাৰোঁ, ইয়াৰ হেৰি দি আমি এটা এই ফেষ্টিভেলৰ যোগেদি আমি এটা প্ৰয়াস চলাইছোঁ যাতে আমি এই গল্ডেন লেংগুৰটো আমি যদি সংৰক্ষণ কৰিব পাৰোঁ। আৰু দাদা ঠাইখিনিৰ নামটো আৰু কেনেকৈ এই ঠাইখিনি চিলেক্ট কৰা হ'ল? এই ঠাইটো হ'ল কি, আমি আজি 2008 চনত আমি আমাৰ ইয়াতে এছডিঅ' চিভিল MS মণিবন্ধন ছাৰ ডাঙৰীয়া আছিলে, তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ নেতৃত্বত আমি এই চৌটাকি গাঁৱত আমি অখ্যাত গাঁও এখনত
আমি 2,84,000 গছ পুলি ৰুই পেলাই আমি ৱৰ্ল্ড ৰেকৰ্ড আমি কৰিছিলোঁ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে আমি সক্ষম হৈছিলোঁ গতিকে আজি আমি কিছু আমাৰ ইয়াতে সচেতন ব্যক্তি আমাৰ শ্যামল নাৰায়ণ দেৱ আছে তেখেতে মোক ব্যক্তিগতভাৱে ফোন কৰি ক'লে যে আমি এনেকুৱা এটা কাৰ্যসূচী লোৱাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ গতিকে আপুনি আমাক আহিব লাগে সহযোগ কৰিব লাগে গতিকে সেই তেনেকৈ আমি এখন অহিয়াপুৰী এখন মিটিং হৈছিলে আৰু সেই মিটিংখনৰ যোগেদি আমি এটা কমিটি চিলেকশ্যন হৈছিলে আৰু তাৰ পাছৰ পৰাই আমি চবেই মিলিজুলি আমি লাগি আছোঁ গতিকে আমি জানো এইটো খুব এটা সুন্দৰ ঠাই কাৰণ এইখন আমাৰ এইখন বৰমতল বুলি কয় এইটো গছৰণীয়া পথাৰ এই গছৰণীয়া পথাৰতে আমি যিহেতু আমি ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে সক্ষম হৈছিলোঁ আমি জানো যে এইটোত এটা মানে ভাল এটা ঠাই হ'ব আৰু এইখনৰ যোগেদি আমি ৰাইজক আমি এটা ভাল এটা মেছেজ দিব পাৰিম এইখিনি আমাৰ চিন্তা হয় দাদাসকলক বহুত বহুত ধন্যবাদ এনেকুৱা এটা চিন্তাধাৰা কৰাৰ কাৰণে আৰু স্পেচিয়েলি আমাৰ বঙাইগাঁৱত এনেকুৱা এটা ফেষ্টিভেল খুবেই দৰকাৰী যাতে আমাৰ পৰ্যটকখিনিও মানে অলপমান এট্ৰেক্ট হয় আমাৰ যিকোনো প্ৰগ্ৰাম আৰু এটা সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ কোন থাকিব আমাৰ মুম্বাই জগতৰ আমাৰ নীতিমোহন ডাঙৰীয়া থাকিব আমাৰ নালায়ক বুলি বেণ্ড থাকিব শংকুৰাজ কোঁৱৰ আচুৰ্য বৰপাত্ৰ আৰু বিভিন্ন বেণ্ড আছে নৰ্থ ইষ্টৰ টোটেল 5 দিনীয়া প্ৰগ্ৰাম সদায় কালচাৰেল নাইট আছে আৰু দুটামান বস্তু ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ যোনটো এণ্ট্ৰি এনেকুৱা থাকিব নেকি চিষ্টেম এণ্ট্ৰি থাকিব এণ্ট্ৰি কিবা মাচুল থাকিব আমি নিৰ্ধাৰণ ঠিক কৰা নাই আমি খুব 15 তাৰিখৰ পিছত সেইটো আমি নিৰ্ধাৰণ কৰি আমি পাব্লিছ কৰিম আৰু বিশেষকৈ মানে এনেকুৱা ফেষ্টিভেলত বহুতে সেই টেণ্ট লগাই থাকে কেম্পিং চাইট আছে কেম্প চাইট থাকিব আমাৰ কেম্পিং চাইট থাকিব বিভিন্ন এক্টিভিটিজ থাকিব কিডছৰ কাৰণে থাকিব আমাৰ ডে প্ৰগ্ৰামৰ থাকিব ডে ষ্টেজো থাকিব নাইট ষ্টেজো থাকিব আৰু যোনটো মই ৱেবছাইটৰ মতে কথাখিনি কৈছোঁ যোনটো কম্পিটিশ্যন কিছুমান ইয়াতে হয় আৰ্ট কম্পিটিশ্যন আছে শ্বৰ্ট ফিল্ম কম্পিটিশ্যন আছে তাৰপিছত আৰু বাইক মটৰ ক্ৰছ আছে বাইক ৰাইডাৰ্ছ আছে মিট হ'ব তো বহুতখিনিয়ে বস্তু হ'বলৈ গৈ আছে তো আপোনালোকে মিছ নকৰিব দাদা তাৰিখটো আৰু আকৌ এবাৰ 3, 4, 5, 6, 7 জানুৱাৰী 3, 4, 5, 6, 7 তাৰিখ আৰু সেই তাৰিখটো মিছ নকৰিব দাদা এবাৰ লোকেশ্যনটো এবাৰ ভাল কৰে যাতে মানুহে ডাইৰেক্ট লোকেশ্যনটো আপোনালোকে জানে যে আমাৰ নৰ্থ চামাৰা চাব ডিভিজনৰ যি দেওহাটী পঞ্চায়ত আছে তাৰ চৌতাকে হাইৱেৰ লগতে লগা আৰু এই যিটো আমি জেগা আপোনালোকে ক'লে দাদাই এইটো আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হোৱা জেগা য'ত একেদিনাই গছ পুলি ৰোপণ কৰি 2,84,000 গছ পুলি ৰুই বিশ্ব ৰেকৰ্ড কৰিছিলে আৰু মই ঠাইটো এবাৰ ভিডিঅ'ত দেখুৱাই দিম আৰু ৰাস্তাটো খুৰা আপুনি ইয়াৰে গোটেইকেইজনে ছিজন গ্ৰাম আচ্ছা আপোনালোকে এই ৰাজবংশী কিটো বনাই আছে আচ্ছা কি থাকিব ইয়াতে কি সেইটো হ'ল বড়োঘৰ এইটো হ'ল ৰান্ধনী ঘৰ আচ্ছা এইটো গোহালি আৰু সিপিনি থাকোঁ পশ্চিমত থাকোঁ আপোনাৰ হেৰিটো কি কয় জিৰণি ঘৰ তাৰপিছত ইয়াতে এইফালে যে মন্দিৰ এটা থাকিব মন্দিৰটোৰ লগতে কুৱাটো থাকিব সিফালে ইপিনে আহি আমাৰ মানে গৰু খেৰ খাই খেৰৰ পুৰিটো ইয়াতে থাকিব তাৰপিছত এই গৰু দানা দিয়াৰ কাৰণে এখন মাটিত ঢালি দিয়ে মানে জীৱতীয় যিখিনি আমাৰ এটা ঘৰৰ পৰিৱেশটা ঘৰৰ পৰিৱেশটো সেইফালে আৰু বেলেগ কি হয় সেইটো হ'ল বড়ো সেইটো বড়ো আৰু সেইটো ৰাভা আচ্ছা আৰু দুটা আছে এতিয়া সেইবিলাকৰ বেলেগ ঠাইৰ মানুহ আহি বনাই আছে সেইটো হেৰি এই শালমাৰা মালিপাৰা মালিপাৰা মানুহ আমি দূৰ কি দূৰ নহয় ওচৰতে এইটো বড়ো জাতিৰ তুলিছোঁ আমি আপুনি বড়ো জাতিৰ আপুনি বড়ো নে নহয় তথাপি বনাব পাৰি ন যিকোনো একো নাই সেইটো আচ্ছা সেইটো ৰাভা হ'ব ৰাভা এইটো ৰাজবংশী বনাই আছে আৰু এইটো ৰাজবংশীৰ আৰু দুটা হ'ব 5টা জনগোষ্ঠীৰ বুলি কৈছে তো 5টা জনগোষ্ঠী হ'ব এটা হ'ব এতিয়া আচ্ছা সিফালেতো কিবা কিনি আহিব আৰু হ'ব ইয়াৰ মানে বান্দৰতে আছে যে এতিয়া 200-250 মান দোকান হ'ব ইয়াত আচ্ছা আৰু ষ্টেটটো প্ৰগ্ৰামটো হ'ব ইয়াত তাতে এইপিনে হ'ব না বনাব আৰু এতিয়া 5 দিনীয়া কাৰ্যসূচী হ'ব ইয়াত 3 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা 8 তাৰিখলৈকে 8 তাৰিখলৈকে আচ্ছা আপুনি কি কয় আপুনি ইউটিউবাৰ হয় নে মই ইউটিউবত ভিডিঅ' বনাওঁ আপোনাৰতো আহি আছে ঠিক আছে এইটো ৰেকৰ্ড হৈ থাকে আপোনাৰ নামটো মোৰ নাম
শ্ৰী ফৰিনচত্ৰৰ ওচৰত ফৰিনচত্ৰৰ আপুনি ইয়াৰ এই নেকি এই হালমাৰা ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ মান হ'ব মোৰ ঘৰ ইয়াতে মই অভয়পুৰী হয় নেকি? অভয়পুৰী